নমস্কাৰ। ইতিমধ্যে গোটেই সমগ্ৰ অসমত যথেষ্ট হয়হল্লা হৈছে যে নৱকুমাৰ শৰণীয়াৰ এছটি ষ্টেটাছক লৈ। ইতিমধ্যে আপোনালোকে দেখিছে যে এইখন হ'ল স্পিকিং অৰ্ডাৰ। ইয়াত স্ক্ৰুটিনি কমিটিৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিৰ চেয়াৰমেনৰ পৰা মেম্বাৰলৈকে ছিগনেচাৰ আছে। ইয়াত লাষ্ট লিখিছে যে শ্ৰী নৱকুমাৰ শৰণীয়া সনব লক্ষ্মীকান্ত শৰণীয়া এলাইচ লক্ষ্মীকান্ত দাস এলাইচ লক্ষ্মীকান্ত সৰুগোজ অফ ভিলেজ দিগলিপাৰ তামলপুৰ ডিষ্ট্ৰিক্ট বাক্সা ডাজ নট বিলং টু বড়ো কছাৰী কমিউনিটি। স্ক্ৰুটিনি কমিটিৰ ওচৰত জনকাল বসুমতীয়ে দিছিলে, তেওঁলোকে 5 বছৰৰ মূৰত এই অৰ্ডাৰটো দিছে। মই যিমান দূৰ এই অৰ্ডাৰটো চাইছোঁ আৰু বিভিন্ন জনৰ কথা পাতিছোঁ, সকলোৱে কৈছে যে এইটো কেৱল পলিটিকেল এটা অৰ্ডাৰ হৈছে। কাৰণ ইয়াত জনলাল বসুমতীয়ে যিটো এপিল কৰিছিল, তাৰপিছত আমিও ইয়াত প্ৰেজেণ্টেশ্যন দিছিলোঁ, তাৰপিছত এই অৰ্ডাৰটো দিছে। এতিয়া প্ৰশ্নটো হৈছে যে অহাকালিলৈ নৱকুমাৰ শৰণীয়া আকৌ ইলেকশ্যন খেলিব পাৰিব নে নোৱাৰিব। এই ক্ষেত্ৰত যিহেতু আমাৰ হাতত সময় কিছু আছে আৰু যিহেতু কোৰ্টত যোৱাৰ সুবিধাটো আছে, নিশ্চিতভাৱে আমি কোৰ্টত যাম। আৰু ইয়াৰ মেইন কাৰণটো আপোনালোকে দেখিছে যে সকলোৱে জানিছে যে নৱকুমাৰ শৰণীয়া কোকৰাঝাৰত ৰোধ কৰিব পৰা ক্ষমতাটো